দিছ জেনেৰেশ্যন আজি চাকৰি পোৱা ল'ৰাকেইটাৰ ওপৰতে নিৰ্ভৰ কৰে এওঁলোকে যদি ভাল কৰি ডিউটি কৰে নেক্সট 3 বছৰ ইট উইল বি এ গোল্ডেন পিৰিয়ড যদি আমি আকৌ আমাৰ প্ৰেগনেন্সি হৈ আছে বিয়া ঠিক হৈ আছে আমাৰ ল'ৰা আমাৰ হাজবেণ্ড অমুকত আছে ফাদাৰ ইনলৰ বেমাৰ মামাৰ বেমাৰ মাকৰ বেমাৰ ইমান চৰকাৰী অফিচাৰ আহে কয় মোৰ মাৰ গা বেয়া ট্ৰেন্সফাৰ লাগে ট্ৰেন্সফাৰ লোৱাৰ পিছত মাকক লগত নাৰাখে নামটো ইউজ কৰে মাক দেউতাকৰ সেইটোতো মই আৰু বেয়া পাওঁ আৰু বহুতক একদম বুঢ়া দেউতাকক লৈ আহে আমাৰ ওচৰত ট্ৰেন্সফাৰৰ কাৰণে বোলো আপুনি কি আহিছে নাই চা ল'ৰাজনৰ আৰু মোৰ কষ্ট হয় তো হৈ গ'ল ট্ৰেন্সফাৰ দুদিন পিছত মই সুধো ল'ৰাৰ লগত দেউতাক আছে নাই ক'ত ল'ৰাৰ লগত দেউতাক আছে দেউতাক বেলেগে আছে ল'ৰা বেলেগে আছে তো মানে এই লাষ্টৰ সময়তো দেউতাক ইউজ কৰিব লাগে না যিটো সময়ত দেউতাক গোটেইখিনি আমাক জীৱনত গোটেইখিনি কৰি দিলে দেউতাক এতিয়া ভাল কৰি ৰাখিব লাগে থাকিব লাগে এতিয়াও মন্ত্ৰীৰ দুৱাৰ মুখত দেউতাক লৈ ট্ৰেন্সফাৰৰ বিচাৰিব আহিব লাগে নেকি মোৰ মতে নালাগে সেইকাৰণে যাৰ য'ত চুজ কৰে মোৰ ডিব্ৰুগড়ত থাকি ভাল লাগে ইউ গো টু ডিব্ৰুগড় 150টাই মানুহ ৰুমত মাতি আনি বহি ঠিক কৰিলে